হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ এই ভিডিঅ'টো আচলতে জুবিন দাৰ সেই ঘটনাটো নুশুনাৰ আগতেই মই দিম নে নিদিম ভাবি আচলতে ভিডিঅ'টো দিব লৈছোঁ কাৰণ যিহেতুকে নিজৰ কামখিনিতো নিজে কৰিবই লাগিব নে কি কয় আজি এয়া ৰাতিপুৱাই ওলাইছোঁ শ্বুটিঙলৈ আৰু শ্বুটিং যাব ওলাইছোঁ আৰু বতৰটো অকণমান ডাৱৰীয়া মানে বৰষুণ দি আছে তো মই ৰখি আছোঁ আচলতে জুবিনদাৰ কথাটো একেবাৰে শুনিব নোৱাৰোঁ কেতিয়াও ভাবিব নোৱাৰা এটা ঘটনা আমাৰ মাজত হৈ গ'ল তেখেতক আমি জীয়াই ৰাখিব লাগিব তেখেতৰ গান তেখেতৰ চিনেমাৰে তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব বাৰু এতিয়া মোৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ আপোনালোকে ভিডিঅ'টো চাই থাককচোন শেষলৈকে এয়া গৈ আছোঁ আৰু বৰষুণটো অকণমান কমিছে তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ আৰু এইপিনে আজি আমাৰ শ্বুটিঙত চাওমিন আহি গৈছে মানে ঘৰৰ পৰা দি পঠিয়াইছিল যাৰ ঘৰত শ্বুটিং কৰি আছোঁ তাহাঁতৰ ঘৰত এয়া আমাক পিঠাৰে চাহ দিছে কিবাকিবি আছে আৰু আমাৰ লগত আজি কোন আছে মই আপোনালোকক দেখাই আছোঁ এইফালে আছে আমাৰ ৰিম্পী তাই কিয় জানো মুড অফ হৈ আছে আজি তাইৰ বোলে পেটটো অকণমান বেয়া গতিকে তাই পূৰা মুড অফ কৰি বহি আছে তাইক মই কিবাকিবি কৈ আছিলোঁ আৰু জোকাই আছিলোঁ আৰু মই কিবাকিবি কৰি আছে না হাই গাইছ মই আজি আপোনালোকক এটা ৱাটাৰ টেষ্ট কৰি দেখাম পানীত আইফোনটো লগালে কি হয় চাম আৰু আমি আইফোনটো পানীত জপকে দিম তোমাৰ কোৱালিটি ইমান ভাল মোৰতো কিয় ইমান বেয়া ৰ চাও ৰ মোৰ ভয় লাগে দে আইফোনটোৰ লগত মোৰ এনেকুৱা নকৰবা এনে 17 হ'ল সিটা মই ললো 17 প্ৰো তাইতো আমাৰ কাৰণ ধনী মানুহ এবাগতটো নাই তেন আজি ফাৰ্ষ্ট টাইম মই এটা বস্তু ট্ৰাই কৰিম সেইটো হৈছে শামুক আৰু মই খায়ে পোৱা নাই আজি প্ৰথম খাই চাব খুজিছোঁ আৰু কেনেকুৱা লাগে ভয়ো লাগি আছে কাৰণ এইটো বোলে মুখত সোমাই গ'লে বহুত বেয়া তো চাওঁ আৰু খাই চাওঁ আৰু মানে মই ভিডিঅ' দিয়াই নাই বহুত দিন একদমেই মন ভাল নহয় তাৰপিছত এইটো ভিডিঅ' পেণ্ডিং থকা বাবে ভাবিলোঁ যে ভিডিঅ'টো দি দিওঁ আৰু নতুনকৈও মই একো ভিডিঅ' বনোৱা নাই আৰু দুৰ্গা পূজাও আহি পালেই যিহেতুকে মই ভিডিঅ'টো এতিয়া এডিটিং কৰি আছোঁ 10-12 দিনমান আগতে বনোৱা হয় এইটো ভিডিঅ' আৰু মানে মোৰ দুৰ্গা পূজাত এইবাৰ শ্ব' আছে আৰু যিহেতুকে মানুহবোৰ বহুত বেছি দুখত আছে আচলতে অসমবাসী দুখত আছে গতিকে দুৰ্গা পূজাও এইবাৰ সেমেকা জুবিন দা অবিহনে মানে দুৰ্গা পূজা এইবাৰ মানে কি মানে নকওঁ আৰু ভাষা নাই আৰু শামুকটো খাই ভালেই লাগিছে বাৰু একদম বেয়া লগা নাই আৰু খুব ভাল লাগিছে আৰু এইপিনে আমাৰ ৰিম্পীয়ে খাই আছে তাৰপিছত এইপিনে আমাৰ এঞ্জেলে আকৌ খুব ভাল পায় খাই তাই বোলে আগতে খালেই সেইকাৰণে তাইক মানে আমি আকৌ দিয়া নাই আৰু তেনেকুৱা এয়া এইপিনে আকৌ ৰিম্পী খাব লৈছে ৰিম্পীয়েও মানে আগতে খাইছে তথাপিতো মানে তাই টেষ্টটো ইমান এটা ভাল নাপায় সেইকাৰণে সেনেকৈ খাই আছে আৰু মই কিন্তু বেয়া পোৱা নাই ঠিকে আছে ভাল লাগে খাই আৰু যিটো গ্ৰেভি সেইটো খুব ধুনীয়া লাগে চুই দে একবাৰ দেয়া কৰণ চুই দে একবাৰ কিয়া দে এঞ্জেল চুই দে এটা চুই দিয়া তুমি চুই দিয়া এটা বেছি কৰে ন হে মুটি হেৰিলাক ভিডিঅ'টো চালা তাৰপিছত দে ক দে মানে মই আইচি নটিফিকেশ্যন কিন্তু মোৰ চোৱা নাই চাম ৰ'বা আৰু আমি এতিয়া ভাত চাত খাই পুৰা আহি গেলো ছুটি কৰা তোনা গাড়ীত বহি থাকা দেই এচিটো দি থৈ যাম মই পানী থৈ যাম দেই এচি পানী থৈ যাবি পানী দিবি কৰণ চালা এনেকৈ পানী থাকে জোৰ নাপি ভাবি আছিল কৰণৰ কাৰণে দূৰত থাকো কি মস্ত পাদুৰা ভাল পাদাটো এটা স্বাস্থ্যৰ কাৰণে ভাল বৌ মেৰি দে
এতিয়া ভাবিছোঁ মই অকণমান বজাৰ কৰোঁ যিহেতুকে আমাৰ পূজাত শ্ব' আছে গতিকে শ্ব'ৰ বাবেও লগা কিছুমান বস্তু নিব লগা আছে গতিকে এতিয়া অকণমান মই বজাৰ কৰি লৈছোঁ আজি হৈছে দুৰ্গা পূজা সপ্তমী আৰু আজি আমাৰ শ্ব' আছে আৰু এতিয়া মই ৰেডি হৈছোঁ আচলতে মনটো একেবাৰে কোৱা নাই কিন্তু নিজৰ যিহেতুকে কৰ্তব্য নিজৰ যিখিনি কাম সেইখিনিতো কৰিবই লাগিব আৰু এইবাৰ মানে একদমেই যিহেতু সকলোৱে দুখত আছে গতিকে আৰু বেয়াও লাগি আছে তথাপিতো যিহেতুকে আমাকো মাতিছে আমাৰো যিখিনি কৰণীয় সেইখিনি আমিও কৰিব লাগিব তো এতিয়া ওলাইছোঁ আপোনালোকক অকণমান নাটকৰ দৃশ্য মই দেখাই আছোঁ আপোনালোকে চাই থাকিব আগলৈ এয়া আমাৰ নাটক আৰম্ভ হৈ গ'ল আমাৰ নাটকৰ নাম আছিলে মৰমে কান্দিছে পিছপিনে মঞ্চৰ ষ্টেজৰ পিছপিনে কি হৈ থাকে সেয়া মই আপোনালোকক দেখাম বাৰু এটা ভিডিঅ' বনাম কিন্তু একেবাৰে আজি মন নগ'ল বনাবলৈ আৰু ভাবিছোঁ পিছলৈকে বনাম এতিয়া মানে যিহেতুকে মুডো নাই আৰু চোৱা মানুহ আছিলে কিন্তু যোৱা মানে আনকালে যিমান হয় তাতকৈ অলপ কম আৰু এইবাৰ চোৱা মানুহ তথাপিতো নাটক কৰিলোঁ আৰু যেনেকৈ নহওক আপোনালোকক মই কণ্টিনিউ ভিডিঅ' দিবলৈ ট্ৰাই কৰি থাকিম বহুত দিন হৈ গ'ল মই আপোনালোকক ভিডিঅ' দিব পৰা নাই একচুৱেলি মোৰো মন বেয়া আপোনালোক সকলোৰে মন বেয়া গতিকে কেনেকৈ ভিডিঅ' দিম মানে সাহসে কৰিব পৰা নাছিলোঁ আজি এটা দিলোঁ আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ আপোনালোকে অকণমান মোৰ নাটকৰ দৃশ্য চাই লওকচোন নহলে তোৰ চকুৰ সন্মুখতে তোৰ ছোৱালীক বৰবাদ কৰি গুলিয়াই থৈ যাম অহংকাৰী দেউতাৰ অহংকাৰত ভুল যায় আপোনাৰ লগত মই এনেকুৱা কৰিলোঁ আপুনি মোক ক্ষমা কৰি দিয়ক তাৰমানে ডাঙৰ দা আপোনালোকৰ ঘৰত যাতে কিবা অঘটন ঘটিছিল নেকি বাৰু আমাৰ ঘৰলৈ যোৱাৰ